আৰু আমাৰ নিশ্চয় ইয়াৰ আমাৰ বোম্বাই বড়ো ছ'চাইটিৰ সন্মানীয় আমাৰ সভাপতি ছাৰ আছে তেখেতে খুব আমাক সহায় কৰিলে আমাৰ ল'ৰা ছোৱালীবিলাক আহি পেলাই এনকাৰেজ কৰিলে আৰু ল'ৰা ছোৱালী বেছিকৈ নিজৰ মানুহ দেখি পেলাই খুব মানে এনকাৰেজ হৈ গ'ল আৰু টীমত এনেকুৱা এটা যুঁজ হৈ গ'ল য'ত আমি 17 মানে ষ্টেটৰ লগত পাৰ্টিচিপেট কৰি পেলাই আজি আমি ছেকেণ্ড প্লেচ আৰু থাৰ্ড প্লেচ লৈ আহিবলৈ সক্ষম অলৰেডি কৰি আছে আমি খুব সুন্দৰকৈ আৰু ইয়াত আমাৰ গেমৰ লগতে আমি টেকক লৈ ইনভিটেশ্যন কৰিছোঁ যে ইয়াত আহিব ইয়াত 24 ষ্টেটে অলৰেডি গ্ৰহণ কৰিব আৰু যিহেতু আমাৰ মিনিষ্ট্ৰীত অলৰেডি কামটো কৰি আছে অলৰেডি মিনিষ্ট্ৰী আমাক এপ্ৰুভেল কৰিব চলবলটো নৱেম্বৰ লাষ্ট নহ'লে ডিচেম্বৰ পাছ হৈ গ'ল অলৰেডি আমাৰ কনফাৰ্ম হৈছে এইটো হোৱাৰ পিছত আমি ভাবিছোঁ অসমৰ এটা হিষ্টৰিকেল হ'ব যে প্ৰথম ছিনিয়ৰ যিটো চকবল চেম্পিয়নশ্বিপৰ মানে মিনিষ্ট্ৰী যিটো ৰিকগনাইজ হ'ব সেইটো অসমৰ পৰা হ'ব সেইটো কাৰণে খুব মানে আনন্দিত আমাৰ আহি থকা যিটো ফিউচাৰত আমাৰ ল'ৰা ছোৱালীবিলাকে সকলোৰে এটা ভৱিষ্যত এটা তেখেতসকলৰ এটা আছে বুলি আমি এটা মানে নিজক মানে এতিয়া অনুভৱ কৰিব পাৰিছোঁ কোন আছে ভাল ছাৰ কৈছিল আজি দলীয় যদি খেল প্ৰদৰ্শন কৰিলে মুম্বাই মহানগৰৰ আমি একচুৱেলি তেওঁলোকৰ টীম মেনেজমেণ্ট য'ত টীমবিলাকে মুম্বাইত লৈ গৈছে অতি সুন্দৰভাৱে তেওঁলোকে মেনেজমেণ্ট কৰি লৈ গৈছে আমি অতিকৈ গৌৰৱান্বিত মুম্বাইত থাকি কিয় আমি মুম্বাইত থাকোঁ আৰু অসমৰ পৰা ল'ৰা ছোৱালী গৈছে তো আমি যিমান মুম্বাইবাসী চবকে জনাইছোঁ যে আপোনালোকে আহক চাহক আৰু ইহঁতক ইনকাৰেজ কৰিম তাৰপিছত আমি যোৱাৰ পিছত গম পালোঁ যে খেলত যিমান মানুহ অডিয়েঞ্চ চাইছে ইমান সুন্দৰ যিমান 17টা টীম আছে 17টা টীমৰ ভিতৰত চবচে বেষ্ট টীম হৈছে আছাম টীমে যদিও চেম্পিয়নশ্বিপ নাম্বাৰ 1 কৰা নাই একচুৱেলি নাম্বাৰ 1 প্লেয়াৰ্ছ আৰু নাম্বাৰ 1 স্পিৰিট বুলি সকলোৱে কৈছে আমিও গৌৰৱান্বিত গতিকে আমি যিমান পাৰোঁ মুম্বাইবাসী হিচাপে আমি তেওঁলোকক খোৱা লোৱাৰ অলপ খবৰ কৰিছিলোঁ তাৰপিছত তেওঁলোকৰ এদিন আছিলে আমি মুম্বাই বড়ো ছ'চাইটিৰ থ্ৰুৱেদি এটা বাছ ব্যৱস্থা কৰি তেওঁলোকক মুম্বাই দূৰদৰ্শন কৰি আমি ষ্টেচনত থৈ আহিবলৈ আপুনি একেলগে আহিছে মই অহা নাই মই একচুৱেলি এটা মই পাৰ্চনেল বিশেষ কামত গুৱাহাটীলৈ আহিছিলোঁ গুৱাহাটীত আহি তেওঁলোক আজি আহি পোৱা বুলি শুনিছোঁ মোৰো কোকৰাঝাৰত কাম আছে সেইকাৰণে মই আহিছোঁ মই আনন্দিত গৌৰৱান্বিত বিশেষকৈ অশোক গয়াৰী তেওঁৰ স্পিৰিট দেখি তেওঁ নেশ্যনেল লেভেলৰ ফেডাৰেশ্যনৰ তেওঁ ছেক্ৰেটাৰী অল ইণ্ডিয়া তেওঁক সকলোৱে ইমান সন্মান কৰে মই গৈ গম পাইছোঁ আৰু ঠিক আছে গতিকে ধন্যবাদ